হাই ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আমাৰ সমাজখনক যিয়ে গতিশীল কৰি ৰাখিছে অৰ্থাৎ পেট্ৰল, ডিজেল ইত্যাদি ইন্ধনৰ যিটো মূল অৰ্থাৎ খাৰুৱা তেল, এই খাৰুৱা তেল সম্পৰ্কত কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ফ্ৰেণ্ডছ, আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে চাগে দুই এদিনত বাতৰিতে হওক নতুবা টিভিৰ নিউজতে হওক হয়তো দেখিছে যে পৃথিৱীৰ যি প্ৰধান পেট্ৰলিয়াম উৎপাদনকাৰী দেশ আছে, সেই দেশকেইখনে এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে খাৰুৱা তেলৰ উৎপাদন হ্ৰাস কৰিব। গতিকে ফ্ৰেণ্ডছ, আমি চাওঁ আহক যে ইয়াৰ ফলত আমাৰ সাধাৰণ জনসাধাৰণৰ জীৱন ইয়াৰ ফলত কেনেধৰণে প্ৰভাৱিত হ'ব পাৰে সেই সম্পৰ্কে আমি কিছু কথা চাওঁ আহক। এই ক্ষেত্ৰত প্ৰথমতে আপোনালোকক ক'ব খুজিছোঁ যে সমগ্ৰ বিশ্বতে যিকেইখন দেশে প্ৰধানত খাৰুৱা তেল উৎপাদন কৰে, এই দেশবিলাকক OPEC কাণ্ট্ৰি বুলি কোৱা হয়। OPEC অৰ্থাৎ OPEC, ইয়াৰ যদি আমি ভাঙনি কৰোঁ এইটো হ'ব অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ, অৰ্থাৎ এইকেইখন হৈছে এনেকুৱা কিছুমান দেশৰ সমষ্টি যিয়ে খাৰুৱা তেল ৰপ্তানি কৰে। আচলতে এই OPEC হ'ল এটা অৰ্গেনাইজেশ্যন আৰু এই অৰ্গেনাইজেশ্যনটোত বহুত কেইখন দেশ অন্তৰ্ভুক্ত হৈ আছে। এতিয়া আমি প্ৰথমতে চাওঁ আহক এই OPEC নামৰ এই অৰ্গেনাইজেশ্যনটোনো কেনেকৈ সৃষ্টি হৈছিল। ফ্ৰেণ্ডছ, আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় ৬০-৭০ বছৰ আগত বিশ্বৰ প্ৰায়ভাগ দেশেই বিভিন্ন ধৰণৰ ইউৰোপীয়ান দেশ যেনে ইংলেণ্ডে হওক, ফ্ৰান্স ইত্যাদি বিভিন্ন ইউৰোপীয়ান দেশৰ কলনী অৰ্থাৎ ঔপনিৱেশিক দেশ হিচাপে কাম কৰিছিল। যেনেকৈ ভাৰতবৰ্ষত ব্ৰিটিছে শাসন কৰিছিল, তেনেকৈ অন্যান্য এছিয়াৰ বিভিন্ন দেশ নতুবা আফ্ৰিকাৰ বিভিন্ন দেশত এনেকৈ ইউৰোপৰ বিভিন্ন দেশে শাসন কৰিছিল, আধিপত্য চলাইছিল। কিন্তু আমাৰ ভাৰত যেতিয়া স্বাধীন হ'ল, প্ৰায় সেইখিনি সময়ৰ ভিতৰতে অৰ্থাৎ প্ৰায় 1950 চনৰ পৰা 1960 চনমানৰ ভিতৰত বিশ্বৰ প্ৰায়ভাগ দেশেই যি পৰাধীন আছিল, এইখিনি সময়ৰ ভিতৰত তেখেতসকলে স্বাধীনতা লাভ কৰিলে। এই ক্ষেত্ৰত আপোনালোকক ক'ব খুজিছোঁ যে পেট্ৰলিয়ামৰ ক্ষেত্ৰত আটাইতকৈ সম্পদশালী যিকেইখন দেশ, সেইকেইখন হৈছে মানে মধ্য পূব এছিয়াৰ চৌদি আৰবিয়াই হওক, ইৰাক, ইৰাণ, এইকেইখন দেশত প্ৰচুৰ পৰিমাণে খাৰুৱা তেল পোৱা যায়। কিন্তু 1950 চনৰ আগত এই দেশবিলাকৰ যিখিনি খাৰুৱা তেলৰ খাদ আছে, এই খাদবিলাক বিভিন্ন ইউৰোপীয়ান দেশে এইবিলাকত আধিপত্য বিস্তাৰ কৰি মেইন যিটো বিজনেছ আছে সেই ইউৰোপীয়ান কাণ্ট্ৰিবিলাকে কণ্ট্ৰল কৰিছিল। কিন্তু আপোনালোকে গম পালে যে প্ৰায় 1950ৰ পৰা 60 চনমানৰ ভিতৰত বহুত কেইখন দেশে সেইখিনি সময়ত স্বাধীনতা লাভ কৰিলে আৰু সেই একেখিনি সময়তে এই যিবিলাক পেট্ৰলিয়াম উৎপাদনকাৰী যিখিনি দেশ আছে মধ্য পূব এছিয়াৰ, এই দেশবিলাকেও ভাবিলে যে আমিও আমাৰ যিটো নিজৰ সম্পদ, এইখিনিনো কিয় আমি বেলেগৰ অৰ্থাৎ ইউৰোপীয়ান কাণ্ট্ৰিবিলাকৰ নিয়ন্ত্ৰণত আমি ৰাখিব দিম। গতিকে এই যিখিনি সম্পত্তি, যিখিনি পেট্ৰলিয়ামে হওক, খনিজ যিখিনি সম্পদ আছে, এইখিনি আমাৰ সম্পদ হয় আৰু তেখেতসকলে তাৰ সেই সম্পদখিনিৰ আধিপত্য তেখেতসকলে গ্ৰহণ কৰিলে। তেওঁলোকে তেখেতসকলৰ নিজৰ সেই পেট্ৰলিয়াম সম্পদৰ মালিক নিজে হ'ল আৰু এই গোটেই ব্যৱস্থাটো ৰেগুলেট কৰাৰ কাৰণে তেখেতসকলে এটা অৰ্গেনাইজেশ্যনৰ জন্ম দিলে, সেইটো হ'ল OPEC। আৰু প্ৰথম অৱস্থাত এই OPEC যিটো অৰ্গেনাইজেশ্যন আছে তাত মাত্ৰ 5খন দেশ আছিল। সেই 5খন দেশ হ'ল চৌদি আৰবিয়া, ইৰাক, ইৰাণ, কুৱেইট আৰু ভেনিজুৱেলা। ভেনিজুৱেলাখন আচলতে দক্ষিণ আমেৰিকাৰ এখন দেশ আৰু বাকী 4খন দেশ হৈছে আমাৰ মধ্য পূব এছিয়াৰ। এতিয়া আপোনালোকৰ মনত হয়তো আৰু এটা প্ৰশ্ন হ'ব যে এই যে তেখেতসকলে এই গ্ৰুপটো বনালে, ইয়াৰ আৰু কিনো ইয়াৰ উদ্দেশ্য আছিল। এতিয়া সাধাৰণ অৰ্থত যদি আপোনালোকক বুজাব যাওঁ যে যদিহে প্ৰতিখন দেশেই এই যি 5খনৰ মই নাম উল্লেখ কৰিলোঁ বা যিবিলাক দেশে পেট্ৰলিয়াম যথেষ্ট পৰিমাণে উৎপাদন কৰে, তেওঁলোকে যদি মাৰ্কেটখনত নিজৰ নিজৰ হিচাপত খাৰুৱা তেল বেচে, তেতিয়াহ'লে এটা অনিয়মৰ সৃষ্টি হ'ব। কোনোবাই হয়তো কম দামত বেচিব, কোনোবাই হয়তো বেছি দামত বেচিব। গতিকে এটা খেলিমেলিৰ সৃষ্টি হ'ব। গতিকে তেখেতসকলে কি কৰিলে, এনেকুৱা এটা আন্তঃৰাষ্ট্ৰীয় অৰ্গেনাইজেশ্যনৰ জন্ম দিলে আৰু ইয়াৰ ফলত যে খাৰুৱা তেলৰ যিটো দাম হ'ব বা ইয়াৰ যিটো ষ্ট'ৰেজ কণ্ট্ৰল, এই গোটেইখিনি সমানভাৱে এই দেশকেইখনৰ মাজত সমানভাৱে নিয়ন্ত্ৰিত হ'ব। গতিকে এটা ডিচিপ্লিন এটা আনাৰ কাৰণে বা এটা কণ্ট্ৰলিং ছিষ্টেম যিটো হয় এইটো ঠিক কৰাৰ কাৰণে তেখেতসকলে এই অৰ্গেনাইজেশ্যনটো জন্ম দিছিল। আৰু ইয়াৰ ফলত আমি এতিয়ালৈকে যিমান দূৰ গম পাওঁ যে সমগ্ৰ বিশ্বৰ খাৰুৱা তেল উৎপাদনৰ 40% এই OPEC অৰ্গেনাইজেশ্যনৰ অন্তৰ্গত দেশসমূহৰ ভিতৰত আছে।
যদিও আপোনালোকে গম পাইছে যে প্ৰথম অৱস্থাত 5খন দেশে এই অৰ্গেনাইজেশ্যনটোৰ অন্তৰ্গত আছিল বৰ্তমান 13খনতকৈও অধিক দেশ এই অৰ্গেনাইজেশ্যনৰ অন্তৰ্ভুক্ত হৈছে ফ্ৰেণ্ডছ এতিয়া প্ৰশ্ন হয় যে তেখেতসকলেনো কিয় খাৰুৱা তেলৰ উৎপাদনটো কম কৰিব বিচাৰিছে আমাৰ সাধাৰণতে প্ৰশ্ন হয় যে আমি যদিহে প্ৰডাকশ্যনটো বেছি কৰিম তেতিয়াহে আমি বেছিকৈ বিক্ৰী কৰিব পাৰিম কিন্তু কমকৈ যদিহে আমি প্ৰডাকশ্যন কৰোঁ তেতিয়াহ'লেচোন আমি কমকৈ বিক্ৰী কৰিব পাৰিম গতিকে ইয়াৰ ফলত দেখোন আমাৰ লোকচান হ'ব গতিকে ইয়াৰ ফলতো এই দেশকেইখনে কিয় কমকৈ পেট্ৰলিয়াম উৎপাদন কৰাৰ সিদ্ধান্ত লৈছে গতিকে এই কথাটো আপোনালোকে তেনেই সহজভাৱে বুজিব পাৰিব কাৰণ বৰ্তমান সময়ত খাৰুৱা তেলৰ মূল্য কমিব ধৰিছে আৰু যদি আপোনালোকে সাধাৰণ ইকনমিক্সৰ যদি সাধাৰণ কনচেপ্ট এটা জানে যে বস্তুটোৰ যদি যোগানটো কমে তেতিয়াহ'লে তাৰ চাহিদাটো বাঢ়ে আৰু দামটো বাঢ়ে আৰু যদি যোগান যথেষ্ট বেছি হয় তেতিয়াহ'লে দামটো কমে চাহিদাও কমে আপোনালোকে উদাহৰণ হিচাপে ৰ'ব পাৰে যে বৰ্তমান সময়ত নেমুৰ দাম যথেষ্ট বেছি কাৰণ নেমু এতিয়া পাবলৈ বৰ এটা নাই কিন্তু চাওক এতিয়া যিখিনি চব্জি বজাৰত উভয় নদী সেইখিনিৰ দাম কম আৰু যিখিনি চব্জিৰ বজাৰত মানে কম পৰিমাণে পোৱা যায় সেইখিনি চব্জিৰ দামটো বেছি হ'ব একেদৰে পেট্ৰলিয়ামৰ ক্ষেত্ৰতো যদিহে যথেষ্ট পৰিমাণে উৎপাদন কৰে যদিহে পেট্ৰলিয়ামৰ উৎপাদন বহুত বেছি হয় তেতিয়াহ'লে তাৰ দামটো কমি যাব আৰু যদি পেট্ৰলিয়ামৰ উৎপাদনটো কম হয় তেতিয়াহ'লে তাৰ চাহিদাটো বাঢ়িব আৰু দামটো বৃদ্ধি হ'ব গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যে দামটো বেছি কৰিবৰ কাৰণে এই দেশসমূহে অৰ্থাৎ OPEC অৰ্গেনাইজেশ্যনৰ অন্তৰ্গত দেশসমূহে পেট্ৰলিয়ামৰ উৎপাদনটো কমাবলৈ সিদ্ধান্ত লৈছে এতিয়া প্ৰশ্ন হ'ল যে ইয়াৰ ফলত আমাৰ দৰে সাধাৰণ জনসাধাৰণৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব আৰু বিশেষভাৱে ভাৰতৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব যদি আমি এতিয়া চাওঁ তেতিয়াহ'লে আমি গম পাম যে ভাৰতবৰ্ষ আপোনালোকে জানে যে ইমান জনবহুল এখন দেশ গতিকে ইমান জনবহুল দেশ এখনত যথেষ্ট সংখ্যক গাড়ী আছে যথেষ্ট সংখ্যক খাদ্যবস্তু ইত্যাদি প্ৰয়োজন হয় যদিহে খাদ্যবস্তুৰ প্ৰয়োজন হয় সেই খাদ্যবস্তু এঠাইৰ পৰা আন ঠাইলৈ নিয়াৰ কাৰণে যিটো পৰিবহণ ব্যৱস্থাটো যিটো লাগিব তাতো ইন্ধনৰ প্ৰয়োজন হ'ব গতিকে যিমানে জনসংখ্যাটো বাঢ়ে আমি এটা কথা গম পাওঁ যে ইন্ধনৰ প্ৰয়োজনীয়তাটো বেছি হয় আৰু আমি সকলোৱে জানো যে ভাৰতবৰ্ষত যিটো পেট্ৰলিয়াম আমি সেলফ সাফিচিয়েন্ট নহয় মানে ভাৰতবৰ্ষ ইন্ধনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল নহয় আমি বেলেগ দেশৰ ওচৰত ইন্ধনৰ কাৰণে আমি নিৰ্ভৰ কৰিবলগীয়া হয় আৰু আমি প্ৰধানত মধ্য পূব এছিয়াৰ এই দেশসমূহৰ ওপৰতেই খাৰুৱা তেলৰ বাবে নিৰ্ভৰ কৰিবলগীয়া হয় গতিকে যদিহে খাৰুৱা তেলৰ উৎপাদন কমে তেতিয়া ইয়াৰ দাম বৃদ্ধি পাব আৰু বৃদ্ধি পোৱাৰ ফলত আমাৰ ভাৰতবৰ্ষতো পেট্ৰল ডিজেল ইত্যাদি ইন্ধনৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব আৰু ইয়াৰ এই মূল্য বৃদ্ধিৰ যি মাধমাৰ সেই মাধমাৰটো আমাৰ দৰে সাধাৰণ ৰাইজৰ ওপৰত পৰিব গতিকে আপোনালোকে নিশ্চয় বুজিছে যে মূল্য বৃদ্ধি বৰ্তমান সময়ত কিমান ওপৰলৈ গৈছে আৰু এনেকুৱা এটা অৱস্থাত যদি আকৌ ইন্ধনৰ অৰ্থাৎ পেট্ৰল ডিজেল ইত্যাদিৰ মূল্য আৰু বেছি বৃদ্ধি হয় ইয়াৰ প্ৰভাৱ সকলোতে পৰিব অকল যে ইন্ধনৰ ওপৰতেই যে পৰিব এইটো নহয় অকল যে অহা যোৱা খৰচাটো বাঢ়িব এনেকুৱা নহয় প্ৰতিটো বস্তু আমি ব্যৱহাৰ কৰা প্ৰতিটো বস্তুত ইয়াৰ প্ৰভাৱ পৰিব মূল্য বৃদ্ধি হ'ব লগতে আৰু এটা আটাইতকৈ ভয়ংকৰ কথা হ'ল আমাৰ যিটো ভাৰতীয় টকাৰ মূল্য ডলাৰৰ তুলনাত যি ভাৰতীয় টকাৰ মূল্য সেইটো আপোনালোকে জানে যে আজিৰ দিনত 80 টকাতকৈও বেছি হৈছে যে $1 মূল্য ভাৰতীয় টকাৰ হিচাপত যদি আমি চাওঁ ভাৰতীয় টকাৰ 80 টকাতকৈও অধিক হৈছে $1 মূল্য গতিকে আকৌ যদি এনেকুৱাকৈ পেট্ৰলৰ দাম বাঢ়ে তেতিয়াহ'লে কি হ'ব ভাৰতীয় টকাৰ মূল্য আৰু বেছি কমি যাব অৰ্থাৎ $1 আমেৰিকান কাৰেন্সিৰ মূল্য ভাৰতীয় হিচাপত 80 টকাৰ বহুত ওপৰলৈ গুচি যাব গতিকে যথেষ্ট পৰিমাণে ভাৰতৰ অৰ্থনীতিত ইয়াৰ বহুত বেয়া প্ৰভাৱ এটা পৰিব গতিকে ফ্ৰেণ্ডছ আপোনালোকে বুজিলে যে এই যিটো পৰিঘটনা ইয়াৰ ফলত আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কেনেকুৱা ধৰণে ক্ষতি হ'ব পাৰে গতিকে ফ্ৰেণ্ডছ এতিয়া আমি চাওঁ আহক যে ইয়াক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ বা আমাৰ যিটো নেগেটিভ এফেক্ট যিটো পৰিছে সেইটো কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ গতিকে ফ্ৰেণ্ডছ এই ক্ষেত্ৰত ক'ব খোজোঁ আমি সৰ্বসাধাৰণ ৰাইজে এটা কথাত গুৰুত্ব দিব লাগিব যাতে আমি ইন্ধনৰ অপচয় নকৰোঁ প্ৰথম কথা আমি যিমান দূৰ সম্ভৱ আমি যদি প্ৰাইভেট কাৰ ইত্যাদিতকৈ আমি পাব্লিক ট্ৰান্সপৰ্ট যিটো এইবিলাক আমি ইউজ কৰিব লাগে তেতিয়া কি হ'ব আমাৰ ইন্ধনটো যেতিয়া আমি প্ৰাইভেট কাৰ এখন ইউজ কৰোঁ বা প্ৰাইভেট বাইক এখন ইউজ কৰোঁ তেতিয়াহ'লে কি হয় তাত ইন্ধনটো বেছিকৈ লাগিব কিন্তু যদি আমি এটা পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰোঁ তেতিয়াহ'লে তাত আমি ইন্ধন যথেষ্ট পৰিমাণে ৰাহি কৰিব পাৰিম কিন্তু এই যিটো কথা মই ক'লোঁ এইটো সকলোৰে পক্ষে সম্ভৱ নহয় কাৰণ ভাৰতৰ দৰে এখন দেশত বা ভাৰতৰ দৰে এখন দেশৰ অসমৰ দৰে এখন ৰাজ্যত পাব্লিক ট্ৰান্সপৰ্ট ছিষ্টেমটো আটাইতকৈ পুতৌজনক অৱস্থাত আছে বুলি ক'ব খোজোঁ আৰু নিশ্চয় আপোনালোকেও ইয়াৰ এক্সপিৰিয়েঞ্চ হয়তো কৰিছে যে পাব্লিক ট্ৰান্সপৰ্টটোৰ অৱস্থা বাহিৰৰ দেশবোৰৰ তুলনাত ভাৰতত যথেষ্ট পৰিমাণে নিম্ন খাপৰ তথাপিও আমি যিমান দূৰ সম্ভৱ পাব্লিক ট্ৰান্সপৰ্টটো
ইউজ যদি কৰোঁ এই ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হ'ব আৰু দ্বিতীয়তে আমি ইলেক্ট্ৰিচিটি যাতে মিছ ইউজ নকৰোঁ যদি আমাক প্ৰয়োজন নহয় তেতিয়াহ'লে অনাহকতে লাইট ফেন ইত্যাদিবিলাক যাতে জ্বলাই থৈ নিদিওঁ কাৰণ এই ইলেক্ট্ৰিচিটি জেনেৰেট কৰাৰ কাৰণেও যথেষ্ট পৰিমাণে কয়লা মানে থাৰ্মেল পাৱাৰ প্লেণ্টত কয়লা ইত্যাদি জ্বলাবলগীয়া হয় গতিকে আমি যদি ইলেক্ট্ৰিচিটিৰ অপচয়টো ৰোধ কৰোঁ তেতিয়াহ'লেও আমি ইন্ধনৰ কিছু পৰিমাণে হ'লেও আমি ৰাহি কৰিব পাৰিম আনহাতে আমি যদি এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা কথাখিনি চাওঁ তেতিয়াহ'লে ক'ব বিচাৰিম যে চৰকাৰেও যিটো পেট্ৰল ডিজেল জাতীয় যিখিনি ইন্ধন আছে ইয়াৰ উপৰিও যিটো অন্যান্য যিবিলাক ইন্ধন আছে যেনে ধৰা হওক সোলাৰ পাৱাৰ উইণ্ড পাৱাৰ নিউক্লিয়াৰ এনাৰ্জি ঠিক এনেকুৱা ধৰণৰ বিকল্প ইন্ধনৰ সন্ধান কৰিব লাগে আৰু এনেকুৱা বিকল্প ইন্ধনৰ সন্ধান যিবিলাক গৱেষণা প্ৰতিষ্ঠানত চলি আছে চৰকাৰে সেইবিলাকক ফাণ্ডিং কৰিব লাগে তেখেতসকলক প্ৰোৎসাহিত কৰিব লাগে যাতে এনেকুৱা ধৰণৰ বিকল্প ইন্ধনৰ যিটো গৱেষণা তাক যাতে আমাৰ ভাৰতীয়সকলে সেইবিলাক সুন্দৰকৈ যাতে কৰিব পাৰে গতিকে সেইবিলাক কৰাৰ কাৰণেও পইচাৰ প্ৰয়োজন গতিকে ভাৰত চৰকাৰে এনেকুৱা ধৰণৰ গৱেষণাৰ কাৰণে যথেষ্ট পৰিমাণে পইচা দিব লাগে যাতে এইবিলাক গৱেষণা ছাকচেছফুল হয় আৰু আমি এনেকুৱা ধৰণৰ পেট্ৰল ডিজেল জাতীয় ইন্ধনৰ পৰা শিফ্ট কৰি কিনে অন্যান্য যিবিলাক বিকল্প ইন্ধন আছে ইয়াৰ ফালে যাতে আমি ধাৱমান হ'ব পাৰোঁ কাৰণ ইয়াৰ ফলত আমাৰ অকল যে টকা পইচাই ৰাহি হ'ব এনেকুৱা এটা নহয় পৰিৱেশৰ প্ৰদূষণটো যথেষ্ট পৰিমাণে কমি যাব গতিকে আমি আশা কৰিছোঁ যে ভৱিষ্যতে এনেকুৱা হ'ব আৰু বৰ্তমান ইয়াৰ ফল আমি দেখিবও পাইছোঁ আপোনালোকে নিশ্চয় জানিছে যে টাটা মটৰ্ছ নতুবা মহিন্দ্ৰাই হওক বৰ্তমান ইলেক্ট্ৰিক ভেহিকল বজাৰত উলিয়াইছে এইসমূহ নিশ্চয় আপোনালোকে হয়তো দেখিছে কোনোৱে হয়তো এনেকুৱা ইলেক্ট্ৰিক ভেহিকল বৰ্তমান হয়তো কিনিছেও গতিকে এইটো এটা খুব শুভ লক্ষণ আৰু এইটোৱে ইয়াকেই সূচাইছে যে আমি এনেকুৱা যি পেট্ৰল ডিজেল এনেকুৱা ধৰণৰ ইন্ধনৰ ওপৰত আৰু বৰ বেছি দিন আমি নিৰ্ভৰ হয়তো কৰিব লগা হৈ নাথাকিব কাৰণ গৱেষণা অন্যান্য বিকল্প ইন্ধনৰ ওপৰত যথেষ্ট পৰিমাণে চলি আছে আৰু আমি কম সময়ৰ ভিতৰতে এই পেট্ৰল ডিজেল ইত্যাদিৰ পৰা গৈ আমি এনেকুৱা অন্যান্য বিকল্প যি ইন্ধন আছে তাৰ ওপৰত আমি নিৰ্ভৰশীল হ'ব পাৰিম এইটো আমি আশা ৰাখিছোঁ আৰু যদিও বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় এনেকুৱা কিছুমান পৰিঘটনাৰ ফলত আমাৰ ৰাইজৰ ওপৰত যথেষ্ট পৰিমাণে বোজা পৰিব চাপ পৰিব আমি আশা ৰাখিছোঁ যে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰাও এনেকুৱা ধৰণৰ হয়তো কিছুমান ইনচেন্টিভ আহিব যাৰ ফলত আমাৰ যিখিনি সৰ্বসাধাৰণ ৰাইজ তেখেতসকলে কিছু পৰিমাণে হ'লেও যাতে সকাহ পাবলৈ সক্ষম হয় এইখিনি আমি আশা ৰাখিছোঁ আৰু ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টি লাইক কৰিব কেনে পালে কমেণ্টত জনাব ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব অহা খণ্ডত পুনৰ এক নতুন বিষয় লৈ আহিম আজিলৈ বহুত ধন্যবাদ